এইটো হৈছে মুহুৰা খুৰুম এইটো মোক আমাৰ ঘৰৰ দায়ে দিছিল দায়ে এনে সিম্পলকৈ বনাই থৈছিলে মই উঠাই লৈ আহিলোঁ আৰু ইয়াক অনা 4 বছৰমান হ'ল এতিয়াও ধুনীয়া হৈ আছে বাঁহৰ হয় ইয়াত এডাল ঠাৰি ধুনীয়াকৈ বেনি গঠি এনেকৈ ধুনীয়াকৈ বনাই দিছিলে বাঁহৰ এডাল ছিঙি থাকিলে আৰু মই এতিয়া ৰছী লগাই থৈ দিছোঁ এইটো হাই হেল্ল' নমস্কাৰ মিজুছ ব্লগ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভালেই মই এতিয়া আছোঁ তাঁতশালত মেখেলা চাদৰ লগাই থৈছিলোঁ এইকেইদিন বোৱাই হোৱা নাই ইফালে সিফালে যাওঁতে আজি সময় পাইছোঁ কাৰণে অলপমান বৈ আছোঁ আৰু এয়া হৈছে মোৰ তাঁতশাল এয়া চাওক এয়া ফুল বাচিছোঁ আৰু অলপমান বাকী আছে ফুল বাচিবলৈ এই দুলান ইয়াত বাচিলে হৈ যাব আৰু মই ফুল উল্টাকৈ বাচোঁ এয়া চাওক তেতিয়া উল্টাকৈ বাচিলে এই বুটাবিলাক দেখিছে ন এনেকুৱাবিলাক সূতা পাৰ কৰাই দিবলৈ সুবিধা হয় আৰু এয়া হৈছে ৰাইট চাইড এইখন হৈছে মেখেলাখন বাচি আছোঁ এতিয়া আৰু এয়া চাওক মই 3টা কালাৰত বাচিছোঁ মেখেলা চাদৰ লগাই থৈছোঁ আৰু বৈ আছোঁ অলপকৈ সময় পালে মানে বওঁ এনি টাইম তাঁতখন বৈ থাকোঁ সেইটো নহয় বাৰু যেতিয়া সময় পাওঁ তেতিয়া বওঁ আৰু এয়া চাওক হিৰকত বাচিছোঁ এই চিডালেৰে ফুল বাচিলে যাৰ চকু বিষ হয় মূৰ বিষ হয় তেওঁলোকৰ কাৰণে এই হিৰকত বাচিব পাৰে আপোনালোকে খুবেই সহজ হয় ফুল বাচিবলৈ চকুৰ প্ৰব্লেম নহয় এয়া হৈছে মোৰ হিৰক য'ত নেকি এতিয়া বৰ্তমান মই ফুল বাচোঁ এয়া হৈছে নাঙল এইডালক নাঙল বুলি কয় কাঠৰ লয় চাগে মোৰ কিন্তু কাঠৰ বনাই নাথাকিলোঁ আৰু কাঠৰ ইয়াত বনাবলৈও নাই ঘৰত গ'লে মানে দেউতাই বনাই দিলে হয় কিন্তু হ'লেও মই লোহা বনাই ল'লোঁ এয়া কম খৰচতে উজুতে কৰি লৈছোঁ লোহা এনেকৈ বেকা কৰি মেলি যিজন দাদাই মোক শিকাবলৈ আহিছিলে মনোজ দা তেওঁৱে মোক লোহা বনাই দিছিলে আৰু টেম্পৰাৰীকৈ কিন্তু মই আজি 3 বছৰ 4 বছৰ হৈ গ'ল এইডালেই ব্যৱহাৰ কৰি আছোঁ কাঠৰ বনাম বুলি ভাবিছিলোঁ নবনালোঁ আৰু এই সূতাকেইডাল যে দেখিছে এইকেইডাল হৈছে জালৰ গুড়াবিলাক বান্ধিবলৈ ইউজ কৰে নেকি তেনেকুৱা হয় আৰু এয়া হৈছে জালৰ যিখন জাল থাকে তাত গুঠে নানেলৰ ৰছী কম খৰচতে হৈ যায় আপোনালোকেও শিকিব পাৰে আৰু যদি আমাৰ ওচৰে পাজৰে হয় তেনেহ'লে মোক কণ্টেক্ট কৰিলে মানে মই যোগাযোগ কৰি দিব পাৰিম যদি আপোনালোকে শিকিব বিচাৰে কোনোবাই মই হিৰকত কেনেকৈ ফুল বাচোঁ তাকে অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ চাওক খুবেই সহজ মোৰ বাচি থৈ দিয়া আছে যিহেতু এয়া একাঠি হ'ল বুলিয়ে ধৰক আৰু এয়াই হৈছে কাঠি ফুলৰ এই বস্তুটো এনেকৈ কৰি লৈ এনেকৈ দাঙি দিলে এতিয়া এই চিডাল ইয়াত ভৰালে কাঠিটো সম্পূৰ্ণ হৈ যাব কাঠি তোলাটোতো হ'লে চিডাল ভৰাই ল'লে হ'ব এতিয়া মই চিডাল ভৰাই হৈ গ'ল যিহেতু এতিয়া এইকেইডাল উলিয়াই দিলে হ'ব এয়া হৈছে মোৰ মাকো মই এনেকৈ সূতাবোৰ পকাই লৈছোঁ এইটো কি মাকো বুলি কয় নাজানো মুহুৰাত কৰিলে বহুত কষ্ট হয় এনেকৈ কৰি ল'লে সুবিধা হয় ইয়াত বহুত সূতা ধৰে
বাছি হৈ গ'ল এতিয়া বৈ আছো সূতাডাল ছিগি থাকিলে ইয়াত পাক খাই যায় এইটো হৈছে পাত সূতাবিলাক অলপমান পাক খাই যায় মুহুৰাত মই পাত সূতাই বৈ আছো চব মুহুৰা শেষ হৈ গ'লগে এতিয়া ভাবিছো অলপমান খুলি মেলি ফটো একপি মাৰি থওঁ আৰু লগতে আপোনালোককো দেখাও ফটো মাৰি থওঁ ইটো আগত বাছিবলৈ তেতিয়া সুবিধা হ'ব ক'ত কেনেকৈ দিছিলো যেহেতু মই লাইনকে কেইবাটাও কালাৰ দিছো উলট পুলট হৈ যাব পাৰে দুটা আগ মেখেলা হয় যিহেতু দুটা আগ নিমিলিলে বেয়া দেখিব আৰু এইটো চক এইটো মুহুৰা খুৰুম মোক আমাৰ ঘৰৰ দায়ে বনাই দিছিলে এয়া চক আৰু মই মুহুৰাবিলাক এয়া কলমৰ লৈছো কলমবিলাক কাটি কাটি এইবিলাক কলমৰ ল'লে যিটো খুৰুং খুৰুং মাত দিয়ে সেইটো ভাল লাগে শুনি মাকটো মাৰিলে মানে সেয়েহে আৰু বাঁহৰ ল'ব পাৰে বাঁহৰটো হ'লে কি হয় যঁতৰত খাপ নাখায় যিটো মোৰ লোহা হয় যঁতৰটোত তাত নুসুমাইগে বাঁহৰবিলাক কষ্ট হয় সেয়েহে কলমৰ লৈ ল'লো সুবিধাও হয় আৰু লগতে ইয়াৰ সাউণ্ডটো ভাল আহে এতিয়া মই তাতখন খুলি দেখাম আপোনালোকক মই কেনেকৈ ফুল বাছিছো চাব বহুত দীঘল হৈ গ'লগেচোন ফুলখিনি বহুত ওপৰলৈকে হৈ যাব এয়া চাওক ডিজাইনটো কেনেকুৱা লাগিছে এয়া হৈছে ওলোটা সাইড আৰু এয়া চাওক এয়া হৈছে শুদ্ধ সাইডটো ডিজাইনটো কেনেকুৱা লাগিছে ক'ব এতিয়া অলপমান তাতখন বৈ লওঁ ফুল বাছি শেষ হ'ল যিহেতু বব লাগে এতিয়া হিৰকত ফুল বাছিবলৈ খুবেই সহজ আপোনালোকৰ যাৰ যাৰ চকুৰ প্ৰব্লেম থাকে তেওঁলোকে হিৰকত বাছিব পাৰে আৰু ফুল নজনাসকলৰ কাৰণেও খুবেই সহজ হিৰকত ফুল বাছিবলৈ মই বৰ্তমান হিৰকত বাছি বহুতেই সুবিধা হৈছে বিভিন্ন ধৰণৰ ডিজাইন কৰিব পাৰোঁ আৰু লগতে ডাঙৰ ডাঙৰ ফুল বাছিব পৰা যায় আৰু ইমানকৈ বাছি থাকিব নালাগে একেটা ফুলকে এবাৰ বাছি ল'লে আৰু আপুনি বহাই বহাই গৈ থাকিব পাৰিব ফুলৰ ডিজাইনৰ লগত কথা আপুনি কিমান বাছে কেনেকৈ বাছে আৰু মোৰ ফুলৰ ডিজাইনকেইটা মই মাকো মাৰি দিছোঁ কালাৰ মিলাই থাকিবও পৰা যায় কালাৰ মিলালে বহুত টাইম লাগিব যিহেতু ফুল সৰহকৈ বাছিছোঁ দেখিবলৈ কিন্তু অকণমান চিম্পল লগাকৈ তেনেকৈ বাছিছোঁ কেনেকুৱা লাগে সম্পূৰ্ণ হ'লেহে গম পাম তাকে এতিয়া বাছি আছোঁ আৰু কমপ্লিট হ'লে মানে আপোনালোকক নিশ্চয় দেখাম এয়াই মোৰ সৰু সুৰা তাঁতশাল তাঁতীশালতো বওঁ কিন্তু তাঁতীশালত ববলৈ ভয় লাগে সেইকাৰণে এনেকৈ মাটিশালতে বৈছোঁ তাঁতীশাল এবাৰ বওঁতে মাকুটো আহি মোৰ ইয়াত খুন্দা দিছে একদম চাদৰ লগাই থৈছিলে মায়ে চাদৰ ফুটি মেলি ঘূৰি ঘূৰি আহি মোৰ ইয়াত ঠাচকৈ লাগিছে ইমান ভয় খালোঁ সেইবাৰৰ পৰা মই তাঁতীশালত নবওঁ খুব কমহে কেতিয়াবা গ'লে মানে বৌহঁতৰ শালত এনেই এমাকো দুমাকো মাৰোঁ কিন্তু ইমান নবওঁ মোৰ কাৰণে এইখনেই বেষ্ট চিন্তা নাই ববলৈ একদম ধুনীয়াকৈ বৈ থাকিব পাৰোঁ তাৰ মাকুটোৱে ইমান ভয়ংকৰ জোঙা ইয়াত আগডোখৰত লোহা থাকে যিহেতু ভয় লাগে সেইকাৰণে লোহা এবাৰ ইয়াত পাই থৈছোঁ যে
মই প্ৰথম ফুল বাচিবলৈ গামোচাতে শিকিছিলোঁ আৰু বাহঁতৰ পৰা শিকিছিলোঁ। কোনো শিকাই তেনেকৈ দিয়া নহয়, বাহঁতে যেতিয়া আধা বাচি থৈ যায় তাতে মানে ইফালৰ পৰা চাই 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 তেনেকৈ কৰি কৰি বাচোঁ। তাত বৈ আছোঁ। চাওক ফুল বাচি কমপ্লিট হৈ গ'ল আৰু অলপমান বলোঁ আৰু বম এতিয়া, আৰু বহুতে বব আছে বাৰু। ভিডিঅ' বনাওঁতে বনাওঁতে ইমানকৈ বোৱাও হোৱা নাই। এতিয়া পূৰা বব লাগে। ফুল বাচি কমপ্লিট হৈ গ'ল যেতিয়া এতিয়া বব লাগে আৰু বেছি বব নালাগে, অলপমান বলে আকৌ ফুল বাচিব হ'বই। বৈ লওঁ এইখিনি আৰু ভাবিছোঁ লগতে ভিডিঅ'টো শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাই আছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।